হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক এটা নতুন ভিডিঅ'ত। আজি ছানডে বুলি এটা সৰুকৈ খানা খাম আমি গোটেই লগৰকেইটা লগ হৈ পাগলদিয়া ৰিজৰ্টত নহ'লে গোৱা ৰিজৰ্টৰ এই দুটাত। বাকী আমি বজাৰ চজাৰ আকৌ কৰাই নাই, 12টা বাজি গ'ল। সেইকাৰণে যাই বজাৰ চজাৰ কৰিলেও কিবাকিবি গোটেইকেইটা লগ হওঁ। দেৰি হৈ গ'ল, 12:30 বাজি পাৰ হৈ গ'ল, এতিয়ালৈকে বজাৰ চজাৰ একোৱে কৰা নাই। যাই থাকোঁতে ৰাস্তাত লগ পাইছোঁ, ক'ত কি বজাৰ কৰোঁ, কেনেকৈ কি কৰোঁ গোটেইখিনি দেখাম আপোনালোকক। আৰু মাজতে ভ্লগ কিয় আনিছিল তাৰেও কথা ক'ম আজি। ৰাস্তাত লগ পাইছোঁ দিয়ক, বঢ়িয়াকৈ হ'লে যোৱাৰ কি হৈছে চাওক। বজাৰ কৰাই নাই এতিয়ালৈকে কোনো। গাড়ীখন ফুল ষ্টাৰ্টটো দি লওঁ, লৈ যাওঁ। বাকী আজি তাতে ৰিজৰ্টত যাই গোটেইখিনি ডিটেইলছ ক'ম। আমাৰ দাৰ্জিলিঙত কিমান খৰচ হ'ল, ক'ত কিমান গ'ল, এক্সট্ৰা ক'ত বেছি গ'ল, গোটেইখিনি আপোনালোকক আজি যাই কেনে কৈছোঁ ৰিজৰ্টত। ফাৰ্ষ্ট মই আহোঁতাই গেলি যাওঁ, সি ৰখি আছে বেচেৰাই, পুৱাই পুৱাই ফোন মাৰিছে মোক ৰখে। বাকীকেইটা কোনো ফোন চোন ধৰা নাই আৰু খানা চানা নাখায় নেকি আজি। চানডে কাৰণে চব বন্ধ, লেপটপখন খোলা আছে আৰু স্মাৰ্টফোন। বাকী প্ৰায় দোকান 80% দোকান বন্ধ হৈ আছে আৰু চানডে কাৰণে। আমি বজাৰ একোৱে কৰা নাই, না মাংস লৈছোঁ না কিবা লৈছোঁ, একোৱে লোৱা নাই। এতিয়া যাই কিনে বজাৰ কৰিব লাগিব, যদি দোকান নাপাওঁ চেচ, খানা গাখীৰ থৈ দিয়ে। আমাৰ খানাৰ গেলামালৰ বজাৰখিনি গেল। গেলামাল মানে নাই আৰু দোকানৰ চাউল, পিঁয়াজ, মিঠাতেল, মছলাখিনি। বাকী এতিয়া অকল চিকেনটো হৈছে, চিকেনটো লৈ বাকী কেইজনমান ডাইৰেক্ট ৰিজৰ্টলৈকে যাই আছে। আমিও যাইছোঁ, এতিয়া আকৌ যাই আছে বস্তু চস্তু লৈ। গাড়ী এখন স্কুটি হ'লে ভাল আছিল আজি, যিখনকে কি দেখা পাওঁ, কি দেখা পাওঁ এইবিলাক কি দেখা পাওঁ আমি। বজাৰখন চিকেন আপোনালোকক নলবাৰী বজাৰখন দেখাওঁ আজি, যদি ভিতৰে সোমাওঁ চিকেন লোৱাৰ টাইমত। নলবাৰী বজাৰ এতিয়া যাইছোঁ। আমাৰ লগত খানাটো খাব পাৰিব আপোনালোকে, খাব নোৱাৰে। খানা বা কি হয় এতিয়ালৈকে গমেই নাপায়, 1 বাজিলে। খানাৰ আকৌ মানে আয়োজন কৰাই নাই, বস্তু লৈহে যাইছোঁ। বাকী এতিয়া কোনখন ৰিজৰ্টত যাম, কেইটামানে কহুৱা বুলিও কৈছে, কেতিয়া মানে পাগলা দিয়া বুলিও কৈছে। দে যাবা দে। এতেলম ই কি এ ভাই, নলবাৰীত চলি হৈ যদি এখিনি নাজনা তই। আমি বজাৰৰ মাজত সোমাই যাইছোঁ, এতিয়া চিকেনটো ল'ম। ক'ৰ পৰা ল'বি চিকেন কওঁ, আগৰ পৰা ল'বি নেকি? ইয়াতে চব মানে মালখিনি এফালে এফালে জেগাত, ওচৰৰ জেগাত পাই যায়। ইয়াৰ পৰা চিকেনটো ল'ব লাগিব। আমাৰ বাজাৰ চাজাৰ গোটেইখিনি কৰা হৈ গ'ল, চিকেন টিকেন লোৱা হৈ গ'ল। এতিয়া আমি যাব লাগে বাছ। এইটো বস্তু ক'ত ল'বি? এইটো বস্তু ক'ৰবাত দি মাংসটো ইয়াতে ল'ম নেকি? পৰি যায় নেকি? মোৰ গাড়ীখনৰ এটা প্ৰব্লেম দিছে, মানে অলপ জেগা গেলি গাড়ীখন ফেনখন ঘূৰি যাব পাৰ হৈ যায়। ঘৰৰ পৰা ওলাই 500 মিটাৰমান গেলিয়ে হৈ যায়, এতিয়াও ফেনে ঘূৰি আছে গাড়ী। ৰবা ৰিটৰ চিম্বল আহি যাব। আৰু চবতকৈ ডাঙৰ টাস্কটো কি জানা, এই মাংস 3 কিলো মাংস লেফ্ট হেণ্ডত আছে। ভৰি পালোঁ, নহ'লে কৈছোঁ যে গাড়ী ধৰি যায়, চিম্বলটো দেখা মিটাৰত, চিম্বলটো দেখা লাগে। মানে অলপ চলালি অভাৰ হিট হৈ যায়, কিহৰ কাৰণে বা মই নিজে ধৰিব পৰা নাই। যাইছোঁ দিয়ক, লগ পাইছোঁ ৰিজৰ্টত যায়। কি কৰোঁ দাদা, যাবা দি আমাকো
মানে গণেশ মন্দিরের সিকিউরিটি ফুল টাইট করে দিছে আমি পাগলাদিয়া রিজর্টত এন্ট্রি ল'লোঁ আৰু এন্ট্ৰি মানে মেইন ৰাস্তাৰ পৰা আহিলোঁ আহি এইটো ভিউ চাই লওক ভিউটো চাই লওক কিন্তু অত্যাচাৰ ৰ'দ দিছে ৰ'দত কাটি গৈছে গোটেইকেইটাত মাংসটো কিজানি বইলে হ'ল অৱস্থা ক'ত বা খাব বুলি ক'ত বা খায় বাকী লাগি এটাই ৰখিছে ক'ত খাবা তাতে বস্তু আছে ভিতৰত এই গাড়ি সাউন্ড পাইছি না গাইস এটা কেস হয়ে গেল নহয় গাইস আমি যাইছো কেসটো চাব যাইছো আমি পানি ড্রাম সাম ফেলে খানা উল্টি গেল জি উৎপাদ কি হো ৰবা লৈছো ৰবা এটা কাম কৰা তই সৰি নাপলি এৰে বেৰা চেৰা ভাঙি লৈ যাওঁ গম পাইছা না জ্যোতিৰা আহিছো এন্ট্ৰি কৰিম চব কৰিম গাড়ী লৈ যাম এতে নথা গাড়ী নথয় এটো কৰি আহো নেকি এন্ট্ৰিটো কৰোঁ আজি মানুহ বহুত গাইছ জুনিয়র মানুহ যে ছোটা বাচ্চা দাউরি আছে ওরি গেলি বাংলাদেশ রিজর্ট চাপাইছি আগে দিলো মানুহ বহুত ভাল জায়গা এটাত যাম গাড়ী কত এতে পার্কিং সার্কিং নহয় জায়গা হ'ব পার্কিং আৰু গাইজ চিনাকি মানুহ লগৰে তো আপোনালোকৰ চাই ল'ব ভালকৈ কেমেৰাত জুম কৰি মই জুম চুম কৰি নেথাও খালি নাযাওঁ মহিলা ক'ত পাচ্ছি এতে পইচা দিব মানুহ বহুত গাইছে আজি খৰি বহুত দিছে এলা এলা চব উগলি বাটা আৰু দুনিয়াৰ মানুহ গাইছ ইনকে হলে খানা ইনকে হ'ব অত্যাচাৰী যাব জীৱনটো ক'ত খাবি বঢ়িয়া তাৰ ভাল চাই লোকেশ্যন আজি মানুহ বহুত ভাল চাই লোকেশ্যন এটাত আমি আহি লোকেশ্যন মানে নহয় আৰু এনাই আৰু জাগা বঢ়িয়া অলপ ভাল বতা চতা আহিছে চাই আছে গোটাখিনি একদম অ'কে আৰু তাতে সেইকাৰণে আমি এইখিনিত বহি এইখিনিতে খাই দিম আৰু গোটাকেইটা আহিছে দেখিছোঁ গোটাকেইটা আহিছে আৰু কেইজনমান আহিব 3জনমান আহিব আছে আমাৰ চিকেন এতে হ'ব চৌকাটো এতে হ'ব আমাৰ বাকী লোকেশ্যনটো চাই লগাৰ পৰা বেকগ্ৰাউণ্ডত অলপ মিউজিক হ'ব আজি বহুত মানুহ খানা খাব আহিছে চবেই গান চান লগাই আছে উপায় নাই আৰু এইটো লোকেশ্যন ইউটিউব ভিডিঅ' আমাৰ চিকেনৰ মছলা চছলা চব দি লৈছে আৰ্ট চেফ বোলে যে আৰ্ট চেফে বনাইছে আমি বঢ়িয়াকৈ এনেই মছলা চছলা চব দি লাকি পিঁয়াজ চলাই আছে লাকি ভৰি গৈছোঁ লাকি পিঁয়াজ চলাই আছে তে আজি বঢ়িয়া ৰেচিপি কৰিব আজি 360 দিয়ে চব ভিডিঅ' বনাম কাৰণ মোৰ মোবাইলটো বেয়া হৈছে সেইকাৰণে ইনষ্টাটো দিয়ে গোটেই ভিডিঅ' বনাম মোবাইল একদম বেয়া হৈছে মোবাইলটো টেষ্টপাত কৰিছে টেষ্টপাত কোনটো সেইটো মোৰ হাত ভিজি আছে দেই চবাই চাই নাপায় আৰু কেটি দিম তিনিটা এইকেইটা দিলোঁ যা চোৱা আৰু দিম নেকি আমি এতিয়া বিচাৰি যাইছোঁ এতিয়ালৈকে আমাৰ চৌকাটো অনাই নে আমি এতিয়া বিচাৰি যাইছোঁ ক'ত এই খৰি আনিব ক'ত গেছি চলি এখন গাঁও পাইছোঁ গাইছ খৰি ক'ত পাইছোঁ চাব নেকি তাৰমানে চব যোগাল এতে দি থৈ দিছে কোনোবাই আমাৰ কাৰণে চব যোগাল
দি থৈ দিছে নাগিন নলি আৰু খালি চুগা দুগা চব আছে এই ইকা কেতি লাগব 6টা মান লাগব নেকি এফালদি ধইলে দেও এই কাটা কাটা ইসমাইল আমার পেঁয়াজ কাটিব দিয়া খাপ ধূপ हो गया हमारे इस्माइले मुखन देखि दि মাংসটো আমাৰ মেৰিনেট হৈছে পানীটো গৰম হৈছে আমাৰ বাবুদা আহিছে বাবুদা মঞ্চত আহি পাইছে এই আমি খানা খাম আজি আমি যাই খাই বঢ়িয়াকে মই হেলমেটতে লাগি থৈছোঁ কপৰুটো যাই এতিয়া বঢ়িয়াকে খাই চাই লৈ দেখি আছোঁ আপোনালোকক আমাৰ খানা চানা হৈ গ'ল বঢ়িয়াকে আপোনালোকক দেখি আছোঁ আমার সব কত ব্যস্ত দেখে এসো এতে ভাতর খাইছে বাবু মল মলয়া মালাই মারকে এতে কুয়া ফান্দি লিছে গাইস সব কত ব্যস্ত আমি আরো দেখে এসো কোনি কোনি আছে আমার সব আছে এখন মোর আউডা কি আকৌ ফুল গৰম আমি এতিয়া বঢ়িয়াকৈ খাই লৈ দেখি আছোঁ আপোনালোকক আমাৰ কল গোটেইকেইটা ৰৈ গ'ল বঢ়িয়াকৈ আপোনালোকক আমি এনেই জাষ্ট এনেই অলপ আড্ডা মাৰোঁ 10 মিনিটমান সেইটোৱে চব এতিয়া বহি আড্ডা মাৰোঁ অলপ সময় বাকী ইও আছে আছা না তই আছা এই আমাৰ বাবুদা আহিছে গোটেইকেইটা অলপ আড্ডা মাৰোঁ আড্ডা মাৰি আপোনালোক মই ভিডিঅ' কিয় দিয়া নাই তাৰে কথা অলপ ক'ব লগা আছিল সেইখিনি কৈ দিম অলপ দেৰিকৈ ৰখি কেনে যাই কেনে লগ পাইছোঁ আৰু আমাৰ খানা খোৱা হৈ গ'ল গোটেইকেইটাৰ এতিয়া আমি যাব ওলালোঁ আৰু গোটেইকেইটা যাম আৰু বাকী বেকগ্ৰাউণ্ডত মিউজিক চলি আছে বেলেগ মই ইমান দিন যে ভিডিঅ' মাজত বনা নাছিলোঁ দাৰ্জিলিঙৰ কাৰণটো হ'ল মোৰ বাইকখন মেচুৱাৰ পৰা যেতিয়া মই আহিছিলোঁ ফাৰ্ষ্ট ৰাতি 10টামান বজাত আহি গৈছোঁ আহি পোৱাৰ পিছত পুৱা উঠি চাওঁ গাড়ীখন গায়ব মানে এইটো আপোনাৰ সেই কথাটো হৈছে কি ৰাতি মোৰ গাড়ীখন চুৰ কৰিছিল কোনোবাই যেতিয়া মই মেচুৱাৰ পৰা আহি ৰাতি গাড়ীখন থলোঁ 12টামানত ভিডিঅ' চিডিঅ' এডিট কৰি বঢ়িয়াকৈ 12টামানত শুম আৰু বঢ়িয়াকৈ শুই আছোঁ পুৱা উঠি 6টামানত চাওঁ যে পুৱা উঠি গাড়ীখন নাই এণ্ট্ৰিৰ কাৰণে সুধিছিল আৰু কি নাম গোটেইকেইটা একেলগে কৈ দিলোঁ বাকী এনেকুৱাই সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ পিছত এমাহমান পিছত নগাঁও বেবেজীয়া থানাত গাড়ীখন পালাক পুলিচে ফোন কৰি ক'লাক কি ইমান নম্বৰৰ গাড়ীখন মোৰ নামত আছে আপোনাৰ কি হয় ইয়াত এক্সিডেণ্ট হৈছে তাৰপিছত মই ক'লোঁগৈ গাড়ীখন এনেকৈ চুৰি হৈছে অমুক তাৰিখে নলবাৰী থানাত FIR দিয়া আছে এনেকৈ দিয়াৰ পিছত সেনেকুৱা গাড়ীৰ কামতে আৰু ঘূৰি থাকিলোঁ আৰু ইঞ্চুৰেঞ্চৰ অলপ কিবা এটা প্ৰব্লেম হৈছিল সেইটো কাৰণে মই মাজতে ভিডিঅ' দিয়া নাছিলোঁ গাড়ীখন ভাল হোৱাৰ পিছতো তাৰপিছত দাৰ্জিলিঙত গ'লোঁ আহি লাষ্ট যিটো ভিডিঅ' পালে আপোনালোকে দাৰ্জিলিং ফেৰিজৰ সেই দাৰ্জিলিং গ'লোঁ দাৰ্জিলিঙত আমাৰ বেছি খৰচা হোৱা নাই পাৰ হেড 10K পৰিছে আৰু নহয় মাইলেজ ভালেই এভাৰেজ দিব আৰু 40 প্লাছৰ নলবাৰীত বোমা চোমা দিছে নেকি কিবা গমেই পোৱা নাই বয়া ধোৱা হৈছিল
অলপ চলপ গেপ চেপ খাই ললোঁ অলপ চলপ গেপ খালোঁ বেছি নহয় বাকী এতিয়া পুলিচ আছে এখিনি অলপ ভদ্ৰ আমি ফুল ভদ্ৰ ছাৰ কোনফালে যাম কি যাম কি চিগনেল ক'ত ছাৰ ছাৰ আপুনি দিলে ছাৰ আপুনি গমে নাপায় বাকী দে আহক কোনফালে দিবা আপুনি যায় আহি পালোঁ আৰু তোৰ ঘৰ পামে আজিৰ ভিডিঅ'টো এইখিনিলৈ আহিছিল যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব এনেও আজি লোকেল জেগাতে ভিডিঅ' দিলোঁ গাড়ীখনে ধাক্কা লৈছে তেল ডিপু অলপ দূৰতে যায় তেল ডিপু লাগি যাওঁ তেলটো ভৰাওঁ মানে দিনটো আজি এনেকৈ গ'ল খানাৰ নামত খানা কৰি নেক্সট এটা ব্লগ আহিব নেক্সট ব্লগ আহিব আৰু নলবাৰীৰে ব্লগ বনাম ডেইলি কণ্টেণ্ট দিয়াৰ কাৰণে ট্ৰাই কৰোঁ তথাপিও দিয়া নহয় ডেইলি কণ্টেণ্ট দিম বুলি ভাবোঁ কিন্তু এই ভিডিঅ' এডিট কৰাত অলপ টাইম লাগি যায় বা কিবা কিবি প্ৰব্লেম হৈ যায় সেইকাৰণে যিমানখিনি পাৰোঁ সিমানখিনি জীয়াই থাকিম ভিডিঅ' সপ্তাহত 2টা বা 3টা দিয়াৰ কাৰণে ট্ৰাই কৰিম আৰু কমকৈ হ'লেও তো আজিৰ এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব